ডিয়াৰ ষ্টুডেণ্টছ ৱেলকাম টু আফানা গাইড। আজিৰ এই ভিডিঅ'টো মেট্ৰিক পৰীক্ষাৰ্থীৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ চেপ্টাৰ আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য। আৰু এটা চেপ্টাৰৰ পৰা তোমালোকে 5টা MCQ পাবা, বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয়। আৰু আমি MCQ কুৱেশ্যনবোৰ তোমাৰ ইংলিছ আৰু এছামিছ দুটা মিডিয়ামতে আলোচনা কৰিম। আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব MCQ কুৱেশ্যনবোৰ, যিটো তোমাৰ পৰীক্ষাত 99% কমন পাবা। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে which is the largest organ of UNO? ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটো কি? এইটো কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টত প্ৰি ফাইনেলত আহিছিল। এইটো শুদ্ধ উত্তৰটো হ'ব জেনেৰেল এছেম্বলি, অপশ্যন এ, সাধাৰণ সভা। নেক্সট কুৱেশ্যনটো হৈছে হোৱাৰ ইজ দ্য হেড অফিচ অফ সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন চিটুৱেটেড? চাৰ্কটো হৈছে কি? কাঠমাণ্ডু। নেক্সট হৈছে ৱৰ্ল্ড হিউমেন ৰাইটছ ডে ইজ চেলিব্ৰেটেড অন, বিশ্ব মানৱ অধিকাৰ দিৱস পালন কৰা হয়, এইটো অপশ্যন বি 10 ডিচেম্বৰ। আৰু বজালী ডিষ্ট্ৰিক্টত আহিছিল প্ৰি ফাইনেলত, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী জেনেৰেল অফ UNO? ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজন কোন আছিল? এইটো শুদ্ধ উত্তৰটো হৈছে এ। আৰু কাৰেণ্ট যিজন আছে, বৰ্তমান যিজন আছে, সেইটো হ'ব ডি, মনত ৰাখিবাতো। কেতিয়াবা দিব পাৰে, প্ৰথমটো দিব পাৰে বা বৰ্তমান কোনে আছে সেইটো দিব পাৰে, তোমালোকে ভালকৈ চাবা। তাৰপিছত আছে যে তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ মুখ্য অংগ নহয়? ইন হুইচ এমং দ্য ফলোইং ইজ নট এ প্ৰাইমাৰী অৰ্গেন অফ ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন? এইটো হৈছে অপশ্যন বি। নেক্সট হৈছে যে আন্তৰ্জাতিক অনুষ্ঠান আৰু সেইবিলাকৰ মুখ্য কাৰ্যালয় দিয়া আছে, তাতে অমিলটো বাহিৰ কৰিব লাগে। সেইটো হ'ব তোমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। ইয়াত দিয়া আছে ছিংগাপুৰ হেড অফিচ, ছিংগাপুৰ নহয়, এইটো লণ্ডন হ'ব। তাৰপিছত আছে question number 7, the number of permanent member states in the Security Council of the UNO is 5, and 4 among these are Russia, China, Great Britain, USA, and the 5th permanent member states is to বজালী ডিষ্ট্ৰিক্টত আহিছিল প্ৰি ফাইনেলত। ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা হ'ল 5, তাৰে 4খন হ'ল ৰাছিয়া, চীন, গ্ৰেট ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ। 5মখন স্থায়ী সদস্য ৰাষ্ট্ৰ হৈছে সেইটো ফ্ৰান্স হ'ব। তাৰপিছত নেক্সট হৈছে হেডকোৱাৰ্টাৰ অফ চাৰ্ক, এই চৰাইদেউ ডিষ্ট্ৰিক্টত আহিছিল, এইটো আগতে আলোচনা কৰা হ'ল, এইটো হ'ব কি? কাঠমাণ্ডু আছে। তাৰপিছত হ'ব দ্য ফুল ফৰ্ম অফ নেটো, এইটো হৈছে অপশ্যন এ। এতিয়া চোৱা নাম্বাৰ 10, হুইচ অফ দ্য ফলোইং ইজ নট ট্ৰু এবাউট দ্য ইউনাইটেড নেশ্যনছ? তলৰ কোনটো জাতিসংঘৰ লগত অমিল আছে? ইয়াত চোৱা অপশ্যন এ, বি, চি, ডি ভিতৰত বি অপশ্যনটো ইনকাৰেক্ট আছে, কাৰণ ইয়াত দিয়া আছে কি 10খন স্থায়ী সদস্য ৰাষ্ট্ৰ, এইটো নহয়, 5খনহে আছে স্থায়ী সদস্য ৰাষ্ট্ৰ, সেইকাৰণে অপশ্যন বিটো ৰাইট। যদি ভিডিঅ'টো চাই ভাল লাগিছে তোমালোকৰ, তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু বেল আইকনটো টিপি দিবা, যাতে নেক্সট ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক নটিফিকেশ্যন পাই যোৱা।